खुलुमबाय स्टुडियो आंकिलिकां ब्रह्म मिसिं रायजो सोरजिनाय दाबियाव दाजानाय हाथियार दैग्रा आफाद LDCM नि मावबादा लिबारेल डेमोक्रेटिक अफ मिसिंलेन्ड एन्ड LDCM नि गोबां मावबादाया दासिमाव साननैसोनिफ्राय जनायनि मोनसे LDCM नि निजोम जायगायाव सोलिगासिनो LDCM मिरुनि गाहायनि हाथारि डक्टर मुर फातिर एबा जयन्त फातिरनि दैदेननायाव खमैबो 70 केडारफोरखौ आफादनि नेमखान्थिफोरखौ फोरोंनाय मावबादाया सोलिगासिनो आलादा मिसिं रायजो सोरजिनायनि थांखिजों गहपुराव दाजानाय हाथियार दैग्रा आफाद LDCM आ 28 सेप्तेम्बर सानखालि गोबांथार गोनां आयदाखौ लानानै सावरायनाय जागोन होननानै खौरां बिजोंनि गेजेरजों फोरमायदों गाहायनि हाथारिया आरो 28 सेप्तेम्बर सानखालि गोबां रायज्लायनायनि उनावसो गिदिर थांखि लागोन LDCM आ दासिमाव खमैबो 3115 केडारफोर थानाय LDCM हाथियार दैग्रा आफादा सोलिफु सावरायनायाव इयुननि समाव मोजां फिथाइखौ मोनगोन आसा खालामदों बेनि अनगायैबो गोनां जायोब्ला मिसिं बाने केबां थामाक मिसिं परि केबां जों रायज्लायनायनि उनाव हाथियार दैनायनिफ्राय हुमखि होयो LDCM नि गाहायनि हाथारि डक्टर मुर फातिर एबा जयन्त फातिरा এইখিনি আমাৰ যেটো কৰ্মশালা অনুষ্ঠিত কৰা হৈছে তাক আপোনালোকে সম্প্ৰচাৰ কৰিবৰ কাৰণে বা সমাজলৈ প্ৰচাৰ কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো LDCM 2009 16 সেপ্টেম্বৰ গঠন কৰা হৈছিল কোনোবাৰ এটা গহপুৰত আমাৰ গঠন কৰা হৈছিল प्रतिष्ठापक सभापति आमार राम उरफे रोहन पाटिल LDCM गठन करार मूल उद्देश्य आपनर कि आछिल LDCM गठन करार मूल उद्देश्यটো হল লিবারেল ডেমোক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড LDCM ফুল মিনিংটো আপোনালোকক অৱগত কৰিব বিচাৰিছো লিবারেল ডেমোক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড LDCM জৰিয়তে আমি মিচিংলেণ্ডৰ দাবী কৰিছিলো যিহেতু অসমত থকা জাতি জনগোষ্ঠীৰ বা যিকোনো জনগোষ্ঠীৰ অন্যান্য আমাৰ মিচিঙৰ বাহিৰেও বা অন্যান্য যেটো জনগোষ্ঠী আছে বড়ো সকল আছে বা কাৰ্বি সকল আছে তেখেত সকলৰ যেনেকৈ কাৰ্বি আংলঙত যেটো কাৰ্বি বুলি ক'লে আমি কাৰ্বি আংলং বুজি পাওঁ বড়ো বুলি ক'লে বিটিআৰত যেনেকৈ আমি বুজি পাওঁ তেনেকৈ আমি হুকিয়া কেঁচা মিচিঙৰ আইডেন্টিটিৰ এটা জেগা বিচাৰিছিলোঁ বা ঠাই বিচাৰিছিলোঁ আমাৰ ভূমি বিচাৰিছিলোঁ এইটোৱে হ'ল LDCM মূল আৰু লক্ষ্য আৰু উদ্দেশ্য আমাক মিচিংলেণ্ডৰ খুব প্ৰয়োজন হৈছিল এইটোৰ কাৰণে আজি তাৰিখতো প্ৰয়োজন আৰু ভৱিষ্যতেও প্ৰয়োজন হৈ থাকিব বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আপোনালোকে সামূহিকভাৱে চৰকাৰৰ কিবাত মানে আত্মসমৰ্পণ কৰিব লৈছে কিহৰ কাৰণে এইটো হ'ল লিবারেল ডেমোক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড 2009 16 সেপ্টেম্বৰত ফাউণ্ডেশ্যন হৈছে বুলি আপোনালোকক অৱগত কৰিলোৱে ইয়াৰ বিপৰীতে 2015 চনত অসম চৰকাৰৰ লগত তেতিয়া আমাৰ আলোচনা হোৱাৰ পিছত দিল্লীত আলোচনা হৈছিল তেতিয়াৰ পৰা এতিয়ালৈকে আমি আলোচনা কৰি এতিয়া লাষ্ট ষ্টেজত পাইছো আমি লাষ্ট এটা অন্তিম পৰ্যায়ত পাইছো আমাৰ ডিমাণ্ডটো কিন্তু অন্তিম নহয় আপোনালোকক এইটো স্পষ্ট কৰি দিয়াটো ভাল আমাৰ ডিমাণ্ডটো সদায় থাকিব যেতিয়ালৈকে নহয় মিচিঙৰ ডিমাণ্ডটো মিচিংলেণ্ড ডিমাণ্ডটো ভৱিষ্যতেও থাকিব আমি এতিয়া গভৰ্ণমেণ্টৰ লগত আমাৰ যেটো পিতৃ সংগঠন যেটো বানেকাবাঙৰ জৰিয়তে বা মিচিং অটোনমাস কাউন্সিলৰ জৰিয়তে বা মিচিঙত থকা সন্মানীয় TMPK সংগঠনৰ জৰিয়তে আলোচনাৰ মৰ্মেহে আমি আলোচনা কৰিব বিচাৰিছো অৰ্থাৎ আমি কেনেকুৱা ধৰণৰ কালেক্টিভলি কিছুমান কাম কৰি গলে আমাৰ অধিকাৰসমূহ পাব পাৰি তাৰ সংক্ৰান্ততে আলোচনা কৰিবলৈ আমি প্ৰস্তুত আছো কিমান দিন আগৰ পৰা আপোনালোকে এইটো কৰ্মশালা কৰি আছে কিমান দিনলৈকে কৰিব সেইটো এই কাৰ্যসূচীটো আমি 23 তাৰিখৰ পৰা লোৱা হৈছে 23 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু আমি 28 তাৰিখলৈ কৰা হ'ব আপোনালোকে যদি ওচৰে পাজৰে যদি আহে তেতিয়াহ'লে নিশ্চয় দেখা পাব আমি 29 তাৰিখলৈকে এইখিনি জেগাতে আমি থকাৰ আশ্বাস দিছো হয় আপোনাৰ বৰ্তমান সময়ত আপোনালোকৰ কেডাৰ কিমানজন আছে বৰ্তমান আমাৰ কেডাৰ বুলি ক'লে আমাৰটো টোটেল সাপোৰ্টাৰ যেটো কেডাৰ অফিচিয়েল যেটো কেডাৰ আছে 3115 জন আছে সদিয়াৰ পৰা বুৰৈলৈকে আৰু অফিচত আহিব অফিচিয়েলি আহিব 315 জন এতিয়া ইয়াত আমাৰ ডিসিপ্লিন যেটো ট্ৰেইনিং যেটো আমাক আলোচনা কৰাৰ আশ্বাস দিলে আলোচনাৰ মৰ্মে আমি ইয়াত আহিছো আহাৰ পিছত মিটিঙৰ দিনাখন এটা প্ৰদৰ্শনী বা যেটো আমাৰ গাৰ্ড অফ অনাৰ বা কেনেকৈ সেলুট দিয়ে LDCM কেনেকৈ বিহেভিয়াৰ কৰে সেইখিনি আমাৰ ৰুলটো কি বস্তু আৰ্মিৰ উদ্দেশ্যটো কি বস্তু সেই আমাৰ মাজত থকা
সেইখিনিক আমি দেখুৱাবৰ কাৰণে ইয়াত আমাৰ 17জন কেডাৰ্ছক আমি ডিচিপ্লিন ৱৰ্কশ্বপ কৰা হৈছে। হয়, যিহেতু আপোনালোকে আত্মসমৰ্পণ সাময়িকভাৱে আত্মসমৰ্পণ এইটো একেবাৰে স্পষ্টকৈ ক'ব নোৱাৰোঁ। সেইটো আত্মসমৰ্পণ বুলি ক'লে আমিতো তেনেকৈ আগত অন্যায়লি বা ইলিগেলি এক্টিভিটিছটো কৰা নাই ন, গতিকে এইটো আত্মসমৰ্পণ বুলি ক'লে এইটো আমাৰ অসুবিধা হ'ব। আমি জাষ্ট আলোচনাহে কৰিছোঁ। আত্মসমৰ্পণটো কেতিয়া কি কৰে সেইটো গভৰ্ণমেণ্টৰ কথা। আমাৰ মাজত এনেকৈ থকাটোৱে আমি বিচাৰিছোঁ। আমাৰ জাতিটো ডিচিপ্লিন হোৱাটোৱে বিচাৰিছোঁ। অসমত থাকি অসমৰ বা গোটেই বিশ্বৰ দৰবাৰত জিলিকি থকাটো আমি বিচাৰিছোঁ হয় জাতিক। যিহেতু আপোনালোকৰ ত্ৰিপাক্ষিক বৈঠক হৈছে বুলি কৈছে দিল্লীত, সেই বৈঠকৰ অন্তিম সময় কেতিয়া আছে? কেতিয়ালৈকে আপোনালোকৰ সেই বৈঠকৰ যি চুক্তি হৈছে সেই চুক্তিৰ সীমা আছে? সেইটো আমি গৈছোঁ, তাতে চাৰ্টাৰ অফ ডিমাণ্ড দিছোঁ, মেমৰেণ্ডাম দিছোঁ। তাৰ পাছত কি হৈছে কি হোৱা নাই সেইটো গভৰ্ণমেণ্টেহে জানে। 28ত আমি মিটিঙত বহিম, মিটিঙৰ বহাৰ পিছতে আমি স্পষ্ট কৰিম। আপোনালোকক নিশ্চয় মাতি অৱগত কৰিম কি হৈছে কি হোৱা নাই। কিন্তু আমাৰ ডিমাণ্ডটো হ'ল নৰ্থ ইষ্টৰ বা গোটেই শান্তিপ্ৰিয় জাতি হিচাপে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ। ইয়াক অশান্তি কৰাটো আমি কোনোদিনাই বিচৰা নাই। যিহেতু 28 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ ইয়াত এই ফিল্ডতে মিটিং হ'ব? এইটো নহয়, বেলেগ জেগাত হ'ব। বেলেগ জেগাত মিটিং হ'ব? ইয়াৰ পৰা হয়তো 10 কিলোমিটাৰ 12 কিলোমিটাৰ ডিষ্টেঞ্চতো হ'ব। ছেপ্টেম্বৰ নে অক্টোবৰ? এই ৰিচেণ্ট। গভৰ্ণমেণ্টৰ কোনোবা মানুহ থাকিব নেকি তাত? সেইটো 28 তাৰিখে আমি গম পাম। 28 তাৰিখে গম পাব। যদি আপোনালোকৰ দাবীবোৰ চৰকাৰে মানি নলয় তেতিয়াহ'লে পুনৰ আপোনালোকে অস্ত্ৰ কৰিব নেকি? আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম। মিচিঙৰ পিতৃ সংগঠন আছে, বানেকাবাং আছে, শক্তিশালী সংগঠন TMPK আছে, মিমাকাবাং আছে, MMK আছে। তেখেতলোকৰ লগত আলোচনা কৰিম। তেখেতসকলে পিতৃ হিচাপে যিবোৰ আদেশ দিয়ে সেইটোকে আমি পালন কৰিম। ইয়াত পুনৰ অস্ত্ৰ ধৰিব লাগে নে নালাগে সেইটো ডিচাইড কৰিব, সমাজে ডিচাইড কৰিব। যদি সমাজে ডিচাইড কৰে আমাৰ প্ৰাপ্য অধিকাৰক পাবলৈ যদি অস্ত্ৰ ধৰিবই লাগে তেতিয়াহ'লে প্ৰত্যেকজন LDCMে মৰি গ'লেও অস্ত্ৰ ধৰিবলৈ সাজু।